নমস্কাৰ দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আমাৰ লগত উপস্থিত আছে অসমৰ বিভিন্ন প্ৰান্তত নিজৰ প্ৰতিভাৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা গুলনস্মিতা জিচি স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলৈ সোশ্যাল মিডিয়াত আমি তোমাক দেখি আছো বহু দিনৰ পৰা তোমাক দেখি আছো তোমাৰ বিভিন্ন ভিডিঅ' দেখো সোশ্যাল মিডিয়াত তোমাৰ খুব ভাইৰেল হয় ভিডিঅ'বিলাক বা কিবা কি মানুহে আদৰি লৈছে আৰু তোমাৰ ভিডিঅ'বিলাক সোশ্যাল মিডিয়াত তুমি এই মেজিকৰ লাইনটো তুমি কেনেকৈ আহিলা মানে মই মেজিকৰ লাইনটো 2002 পৰা আহিছো হয় মানে মই আমাৰ ট্ৰেড ফেয়াৰ আহে যোৰহাটত মই তাতে সৰুৰ পৰা দেউতাই লৈ যায় তাতে গৈ ষ্টল আহে না মেজিকৰ মেজিকবোৰ চাওঁ খুব ভাল লাগে তাৰপৰা দেউতাক কওঁ যে এনেকৈ মোক কিনি দিব লাগে দেউতাই কিনি দিয়ে আৰু আমাৰ যোৰহাট জাতীয় বিদ্যালয়ত মই পঢ়িছিলোঁ তাত মানে বহুত উৎসাহ দিয়ে নিজৰ প্ৰতিভা বিকাশ কৰাত মানে যোৰহাট জাতীয় বিদ্যালয়খনে বহুত উৎসাহ দিয়ে আৰু মোক তাতে মানে মেজিকখিনি মই নিজৰ প্ৰথম তাতে দেখাবলৈ পাইছিলোঁ শিকিছিলোঁ মানে মই প্ৰথম সেই ট্ৰেড ফেয়াৰত শিকা তাৰপাছত মোৰ গুৰু আছিলে বিকি সিং ছাৰ আমাৰ যোৰহাটৰে তেওঁৰ ওচৰত মই শিকিছিলোঁ তেওঁ গুৰু মানি তাৰপাছত মই গুৱাহাটীত অনুজ কুমাৰ দাসৰ ওচৰত শিকিছিলোঁ তাৰ পৰা এতিয়া মই কেলকাতাত শিকি আছোঁ এনেই কথা এটা সুধোঁ এইখিনিতে তোমাক এতিয়া মই এইখিনিতে ৰৈ আছোঁ তুমি এইখিনি গাইব কৰি দিব পাৰিবা নাই নিশ্চয় পাৰিম গাইব কৰি দিলে দিগদাৰ হৈ যাব দৰ্শকসকলে মানে আচৰিত হৈ যাব যদি মই এইখিনিতে গায়ব হৈ যাওঁ ভিডিঅ'টোৱে বৰ বেলেগ ধৰণৰ হৈ যাব তুমি এতিয়া আমাক কি দেখাবা দৰ্শকসকলৰ কাৰণে কি মানে দেখাবা মেজিক এতিয়া হয় মই প্ৰথমতে এটা যাদু দেখাব ওলাইছোঁ মোৰ হাতত দুডাল ৰছী আছে হয় দুডাল এডাল আৰু এডাল আৰু মোৰ ওচৰত এখন ৰুমাল আছে হয় ৰুমাল দেখিছে সকলো নাই এইটোত কি আছে এইটো মই চাব পাৰিম নেকি চাব পাৰিব নিশ্চয় এতিয়া মই ৰুমালখনে এই ৰছীডাল মই এনেকৈ গাঁঠি এটা দি দিম মাজতে মই গাঁঠি এটা দি দিলোঁ আৰু এইখিনিত মই আপোনাক এখন চিল্ক দিম এইখনে আপোনাক এইখিনিতে গাঁঠি এটা দিবলৈ দিম এইখিনিত কেনেকুৱা গাঁঠি দিম এনেকৈ টানকৈ এটা গাঁঠি দিলে হ'ব টানকৈ গাঁঠি দিলে হ'ব দিলোঁ ঠিক আছে আৰু এইটো এণ্ডত আকৌ মই আপোনাক এইখনেৰে গাঁঠি এটা দিবলৈ মন যায় ঠিক আছে আমি এই ৰছী দুডাল তিনিখন ৰুমালে গাঁঠি দি দিলোঁ এতিয়া মই আকৌ এটা গাঁঠি দিম এটা গাঁঠি দিলোঁ আৰু মই 1 2 3 বুলি কৈ এটা ফু মাৰিম কি হয় চাম আমি ঠিক আছে ৰেডি 1 2 3 বাহ আচৰিত দেখোন কেনেকৈ সম্ভৱ হ'ল এইটো একচুৱেলি যাদুৰে মানে অসম্ভৱ কামকো সম্ভৱ কৰা যায় এইবোৰ সকলো আমি অসম্ভৱ কামক সম্ভৱ কৰাই হৈছে যাদুটো হৈছে আমাৰ 10 আঙুলিৰ কৌশল আমি আচলতে যাদু বুলি ক'লে আমি মায়াঙৰ কোনো মন্ত্ৰৰে মই যাদু শিকা নাই আজিলৈকে কিন্তু আমাৰ 10 আঙুলিৰে আমি যিখিনি পাৰোঁ সেইখিনিহে মই কৰিব পাৰিম তুমি পঢ়া শুনা ক'ত কৰি আছে মই বৰ্তমান যোৰহাট ছায়েন্স কলেজ যিখন বৰ্তমান যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি হিচাপে জনা যায় মই তাতে বিটেক কৰি আছোঁ আৰু এইবাৰ মই 6th চেমিষ্টাৰ আৰু কি দেখাবা আৰু আমাক আৰু মই এতিয়া দেখাবলৈ ওলাইছোঁ এডাল মণি আছে এডাল কি ডায়মণ্ডৰ নেকি আকৌ ডায়মণ্ড নহয় এডাল সাধাৰণ মণি আৰু মোৰ হাতত এটা খালী গ্লাছ আছে সম্পূৰ্ণৰূপে খালী হয় গ্লাছটো আৰু এখন কেঁচি আছে নহয় খালী হয় কেমেৰাত অকণমান ভালকৈ দেখাই দিওঁ এইটো খালী হয় দেই গ্লাছটো আৰু মোৰ হাতত এখন কেঁচি আছে এই কেঁচিখনেৰে মই এই মণিডাল কাটি দিলোঁ কাটি ইয়াত মই এই মণিবোৰ ভৰাই দিম পেলাই দিলোঁ আৰু এই যোনডাল ৰছীডাল থাকি গ'ল এইডাল মই আপোনাক কাটি ইয়াত গুৰিকৈ দি দিবলৈ অনুৰোধ জনাম কাটি ইয়াত টুকুৰাবোৰ দি যাব কেনেকৈ কাটিম আকৌ কাটিলে হ'ল মই কাটি দিছোঁ টুকুৰাবোৰ দি যাব এতিয়া মই ইয়াত অকণমান মেজিক কৰি দিম এটা ফু মাৰি দিছোঁ আৰু আপোনাৰ ইয়াততো ঢেৰ মণি হৈ গ'ল এতিয়া মই এনেকৈ দেখাইছোঁ ইয়াত ঢেৰ মণি হৈ গ'ল আপুনি এটা হাতেৰে এনেকৈ গ্লাছটো ল'ব আৰু এটা হাতেৰে ওপৰলৈ মাৰি দিব মণিখিনি ওপৰলৈ মাৰি দিব আৰু কেইটা আপুনি কেটচ ধৰিব পাৰে এনেকৈ এটা হাতেৰে ওপৰলৈ মাৰি মই যেটা কেচ ধৰিম কি কৰিম যেটা মানে কেটচ ধৰিব পাৰে আৰু
আপুনি চাওঁ আপোনাৰ টেষ্ট কৰি চাওঁ কেইটা মণি পাৰে আপুনি কোনফালে মাৰোঁ মই এতিয়া মোৰ হাতে মাৰোঁ নে বাওঁ হাতে মাৰোঁ ট্ৰাই কৰোঁ তেতিয়াহ'লে ধৰিলোঁ এতিয়া দেখাওকচোন খুলি পেলাই কেইটা মণি ধৰিব পাৰিলে আপুনি অ' এইটো কি আচৰিত জইন হৈ গ'ল এইটো সেইটোৱে কয় যাদু বাহ মণ্ডল মই ভালকৈ দেখাইছোঁ এয়া চাওক জইন আচৰিত আৰু গ্লাছটো খালী আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ এইখিনিতে আৰু এটা কথা সুধোঁ তোমাক দেই মেজিচিয়ান হিচাপে নিজৰ কেৰিয়াৰটো চৰ্চ কৰিব পাৰিম ন বাৰু নিশ্চয় পাৰি মেজিচিয়ান হিচাপে কাৰণ ময়ো বিচাৰোঁ মই এগৰাকী মেজিচিয়ান হোৱাটো সৰ্বভাৰতীয় খ্যাত মেজিচিয়ান হ'ব বিচাৰা তুমি সেইটো তাৰ বাবে তুমি চেষ্টাও নিশ্চয় চলাইছা চাগে আৰু তোমাৰ এৱাৰ্ড পাইছিলা ন কিবা কিবি কি এৱাৰ্ড পাইছিলা তুমি হয় মই আমাৰ মেজিচিয়ান তেওঁ যাদু সম্ৰাট বিক্ৰম তালুকদাৰ ছাৰে মোক এটা এৱাৰ্ড দিছিলে এক্সেলেঞ্চি এৱাৰ্ড বুলি দিছিলে আৰু ব্লাইণ্ড ফল মেজিক গাৰ্ল বুলি দিছিলে ব্লাইণ্ড ফল গাৰ্ল বুলি দিছিলে এৱাৰ্ডবিলাক পালে কেনেকুৱা লাগে মনত খুব ভাল লাগে এইবাৰ কি দেখাবা এইবাৰ মোৰ ওচৰত খালী বৰ্ড এখন আছে সম্পূৰ্ণৰূপে খালী এখন মই এতিয়া অলপমান মেজিক কৰি ইয়াত কি কৰিব পাৰোঁ চাওঁ ঠিক আছে ৰেডি 1 2 3 ৱাও এপাহ ওলালে এখন আকৌ খালী এতিয়া মই আকৌ কৰিম আৰু ওলাব এইবাৰ মানে আকৌ কি হয় চাওঁ অঁ ঠিক আছে ঠাই কৰ ৰেডি 1 2 3 ৱাও দৰ্শকসকল আপোনালোকে নিশ্চয় চাগে চাই ভাল পাইছে বিভিন্ন ধৰণৰ আমি যাদু দেখি আছোঁ বা আপোনালোকেও চাই আছে যাদু আৰু কি দেখাবা এতিয়া মই দেখাম মোৰ হাতত এখন হেণ্ড ফেন আছে এখন আৰু এখন নাইফ আছে মই এতিয়া কি কৰিম এই নাইফখনেৰে হেণ্ড ফেনখন মই এখন এখনকৈ কাটি দিবা কাটিছোঁ কাটি দিলোঁ কি হৈ গ'ল এতিয়া এইবোৰ চবৰ বেলেগ বেলেগ হৈ গ'ল ঠিক আছে এতিয়া মই কি কৰিম আমি যিহেতু মেজিচিয়ানসকলে কৰিব নোৱাৰা কাম একোৱেই নাই সেইকাৰণে মই এতিয়া অলপমান ইয়াতে মেজিক কৰিম এটা ফু মাৰিম এখন কি হ'ব ৰেডি 1 2 3 বাহ আকৌ মানে কেনেকৈ এইটো হেৰি হ'ল কিবা আঠা চাঠা আছে নেকি চাওঁ কেনেকৈ লাগি গ'ল এইবোৰে হ'ল হাতৰ কৌশল একো নাই দেখিছে অসমৰ বিভিন্ন মঞ্চত গৈ পিনি তুমি যাদু প্ৰদৰ্শন কৰিছা বিভিন্ন ধৰণে তোমাক উৎসাহ জনাইছে তোমাক ঘৰৰ পৰা উৎসাহ জনাই নাই এই ক্ষেত্ৰত নিশ্চয় মোৰ মা দেউতা মোৰ আইতা ককা সকলোৱে মোক অনুপ্ৰেৰণা যোগায় আৰু ওচৰ চুবুৰীয়াও মোক বহুত উৎসাহ দিয়ে লগতে মোৰ দেউতাই মোৰ ভাইটি আৰু মই আমি কেলকাতাত তিনিওজনে শিকি আছোঁ মেজিক আৰু মোৰ ভাইটি 2.5 বছৰ বয়সৰ পৰা সি মেজিক কৰে সিও শিকি আছে তোমাৰ দেউতাও মেজিক কৰে নেকি মোৰ দেউতাও শিকি আছে মানে তোমাৰ ভাইটিৰ লগত আহিছে নেকি হয় মই ভাইটিক আপোনালোকৰ আগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ এয়া আমাৰ মাজত সায়ংক বল্লভে এতিয়া আপোনালোকক যাদু দেখাব কি দেখাবা সায়ংক বহুত দীঘল বেলুন এইটো ফুটাই দিওঁ নেকি নেকি এইটো ফুটাব নালাগে কি কৰিবা এইটো এতিয়া পেটলৈ যাব তুমি খাই দিবা এইটো কি ভোক লাগিলে তুমি বেলুন খোৱা নেকি হে ঠিক আছে বাৰু আমি চাওঁচোন দৰ্শকসকল আপোনালোকেও চাওক সায়ংকৈ এতিয়া এই বেলুনটো খাই দিব ঠিক আছে
এখন তৰোৱাল আমাক যিহেতু যুদ্ধ নালাগে আমি শান্তিয়ে আমাক শান্তি লাগে গতিকে ইয়াৰ পৰা কি হয় চাম ৱাহ সায়ংকে এতিয়া আপোনালোকক আন এটা যাদু দেখাব চাওঁচোন আহক কি যাদু দেখাই মোৰ ওচৰত এটা খালী বাতি আছে খালি মোৰ ওচৰত এটা লাঠি আছে যাদু ইয়াত দি পেলাই মই মেজিক কৰিছোঁ এইদৰে আমাৰ পৃথিৱীখন গছ গছনিয়ে সেউজীয়া কৰি ৰাখিব লাগে মোৰ ওচৰত এটা খালী বেগ আছে এইটো খালী ন নাই একো নাই এতিয়া এই খালী বেগটোত আপোনাক এইখন ভৰাই দিব লাগে মই ঠিক আছে এই অসুবিধাটো মই ভৰাই দিম ইয়াত এতিয়া মই মেজিক কৰিছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ সায়ংক বল্লভক আজি আপোনালোকে সায়ংক বল্লভৰ যাদু দেখিলে আৰু পৰৱৰ্তী সময়তো আমি সায়ংক বল্লভৰ যাদু দেখুওৱা আপোনালোকৰ সুবিধাকণ আমি কৰি দিম ধন্যবাদ জনাইছোঁ সায়ংক বল্লভ দৰ্শকসকল আপোনালোকে সায়ংক বল্লভৰ মেজিক ট্ৰিক দেখিলে এতিয়া আকৌ আমি গুলঞ্চমিতাৰ ওচৰলৈ আহিছোঁ কি দেখা পাৰিবা আমাক এইবাৰ মই দেখাবলৈ লৈছোঁ হাতত সম্পূৰ্ণৰূপে খালী এটা এইটো বাতি এটা আছে খালী খালী এনেকৈ দেখাইছোঁ দৰ্শকক আৰু কেমেৰাটোক মই জুম কৰিবলৈ কৈছোঁ সম্পূৰ্ণৰূপে খালী আৰু মোৰ হাতত এটা চুঙা আছে চুঙাটো এইবাৰ মোৰ হাত ইপাৰৰ পৰা সিপাৰ হৈ গৈছে খালী খালী মোৰ হাতত পানী আছে মই ইয়াৰে পানী অলপমান এই চুঙাটোত দি দিবা দিলোঁ পানী এতিয়া যিহেতু মেজিচিয়ানসকলে কৰিব নোৱাৰা কাম একোৱেই নাই সেইকাৰণে মই এই চুঙাটোৱে এই পানীখিনি ঢাকি দিম আৰু মই ইয়াতে অলপমান মেজিক কৰিম মেজিক কৰি ইয়াতে যিহেতু পানী দিছিলোঁ এতিয়া কি হয় মই চাম ঠিক আছে আপোনাৰ মূৰত ঢালি দিওঁ পানীখিনি খাই চাওঁ তিতি যাম নেকি আকৌ মই চাওঁ কি হয় ঠিক আছে আচৰিত কি বস্তু এইবিলাক পানীখিনি গ'ল পানীখিনি নাইকিয়া হৈ গ'ল গ'ল ক'ত পানীখিনি মই যাদু কৰি নাইকিয়া কৰি দিলোঁ কি আচৰিত তেনেকৈ যদি আমি মানে অসমত ইমান বানপানী সমস্যা আছে তুমি যদি তেনেকৈ যাদু কৰি গোটেই বানপানীখিনি মানে নাইকিয়া কৰিব পাৰা এইটোতো ডাঙৰ উপকাৰ হ'ব হয় এতিয়া মই আপোনাক দেখাম মোৰ হাতত এটা খালী এইটো টেমা আছে সম্পূৰ্ণৰূপে খালী মই ইয়াতে কি কৰিম মোৰ ওচৰত বগা সূতা বগা সূতা মই দি দিম আৰু মোৰ ইয়াত ৰঙা সূতা আছে আৰু ৰঙা সূতাও মই দি দিম দি পেলাই মই এই ঢাকনিখন ইয়াত বন্ধ কৰি দিম ঠিক আছে কিবা এনেই খানা পিনা নহয় নহয় ইয়াত মই এতিয়া অকণমান মেজিক কৰিম আৰু এটা ফু মাৰি দিছোঁ এতিয়া কি হয় চাম ৱাহ কি আচৰিত কেনেকৈ এয়া আমাৰ অসমীয়াৰ স্বাভিমান গামোচা